সব বাদ দি কবলৈ গুচি যাব মন যায় কেতিয়াবা পাহাৰলৈ গুচি যাব মন যায় মোক খুব মৰম লগা ছোৱালী খুব ভাল ছোৱালী মনটো উৰি থাকে কলৈ যাব কি কৰিব আজি এইজনী ছোৱালী আজি জেলত বন্দী হৈ আছে আজি অন্ধকাৰ কোঠাত কেনেকুৱা অনুভৱ হৈ আছে সঁচা কথা চুমি আজি পাহাৰলৈ যাব মন বিচাৰে চুমি আজি আকাশত উৰি থাকিব বিচাৰে চুমি আজি নিৰিবিলি জেগা বিচাৰে আৰু সেই চুমি আজি চাওক জেলৰ ভিতৰত কেনেকৈ বন্দী হৈ আছে অন্ধকাৰ কোঠাত সঁচাকৈ খুব বেয়া লাগে চুমিৰ আজি যি পৰিস্থিতি সঁচাকৈ খুব মানে দুৰ্ভাগ্যজনক তো হ'ব নালাগিছিলে যি কি নহওক চুমি কামেই কৰিছে তেনেকুৱা তাৰ ভাগ্যত আছিলে আজি অন্ধকাৰ কোঠা অন্ধকাৰ অকলশৰীয়া এনেকুৱা দিন চুমিয়া হয়তো কেতিয়াও ভবা নাছিলে কিন্তু তাৰ কপালত আজি কি কেনা লাগি গ'ল নাজানো আজি চাওক অন্ধকাৰ কোঠাত জীৱন যাপন কৰিব লগা হৈ আছে ইফালেতো প্ৰেছাৰ পুলিচৰ প্ৰেছাৰ জানো ছোৱালীজনী কি অৱস্থা এতিয়া তো ভালকৈ এতিয়া কোনো এটা ভাল খবৰো পোৱা নাই ছোৱালীজনীৰ কাৰণে সঁচাকৈ খুব খুব মন যায় খুব বেয়া লাগে সঁচাকৈ ছোৱালীজনীৰ কাৰণে পুৰণীয়া ছোৱালী আজি চাওক কি অৱস্থা হৈছে চৰাইবোৰ যেনেকৈ পিঞ্জিৰাত বন্দী হৈ গ'লে কি অৱস্থা চটফটাই থাকে আজি চাগে চুমিও এনেকৈ চটফটাই আছে অন্ধকাৰ কোঠাত এবার খুব ধেমাজি ফালে খুব যাওঁ চুমিয়ে কিন্তু ধেমাজি কিন্তু খুব পচন্দ কৰে অসমৰ ভিতৰত কিন্তু ধেমাজি কিন্তু বিৰাট মানে চাবলগীয়া এটা প্লেচ পাহাৰ খুব পচন্দ কৰে খুব ভাল পায় কিন্তু যাব মন যায় কিন্তু যাবনো কেনেকৈ কওক কেনেকৈ যাব সেইফালে ধেৰ পাহাৰ আছে খুব ভাল আৰু তাতে মই বহুত গান চেৰেং কৰি তাতে কৰা তো সেনেকৈ মানে চব বাদ দি পেলাই মানে এৰি থৈ গুচি যাব মন যায় তাৰপিছত আকৌ ভাবোঁ ইমান মৰম ইমান আশা মোক লৈ মোৰ নিজৰ পৰা ইমান এক্সপেক্টেশ্যনছ আছে সেয়াই